আমি পড়িম এটি কবিতা, নাম পখিলা। পখিলাই পাখি মেলি নাচে উৰি উৰি, আধা ফুলা কলিটিক চাই ঘূৰি ঘূৰি। একেলগে খেলো বুলি কলিটিক ক'লে, ভাল পাই কলিটিয়ে পাহি মেলি দিলে। পাহি মেলি কলিটিয়ে ঝকমক কৰে, উলাহতে পখিলাৰ মন ভৰি পৰে। শুনিলা নিশ্চয় কবিতাটি তোমালোকেও এনেকৈ বাৰে বাৰে পঢ়িবা, পঢ়ি আয়ত্ত কৰিবলৈ যত্ন কৰিবা। আমি সকলোৱে পখিলা দেখিছোঁ নহয় জানো? পখিলাবোৰ কি কৰে? ফুলে ফুলে উৰি ফুৰে। কোৱা আৰু লিখা, পখিলাৰ উপৰি আৰু কি কি পতংগ ফুলত পৰে? এইবাৰ আহাচোন, ছবিবোৰ চাই কোনটোৰ কি নাম জানো আহা। মাখি, বৰল, পৰুৱা, মকৰা, মৌ-মাখি, পঁইতাচোৰা, কুমাৰণী, ওকণি। এই পখিলাটোত ৰং বোলাও আহাচোন। শেষৰ ধ্বনি মিলাই শব্দ লিখোঁ আহা। উৰি, ঘূৰি, ফুৰি, চুৰি, কুৰি। কৰে, চৰে, পৰে, মৰে, তৰে। কলে, চলে, বলে, পলে, মলে। গাওঁ, চাওঁ, বাওঁ, হাওঁ, খাওঁ। পঢ়ো আহা। এই দফাটো একেলগে পঢ়ো আহাচোন। এদিনাখন দুটা ভোমোৰা ফুলনিত সোমাল। দুয়ো ফুলৰ মৌ চুহি চুহি ভাগৰি পৰিল। তাৰে এটা ভোমোৰাই ফুলগছতে জিৰণি ল'লে। আনটো ভোমোৰাই লগৰীয়াক বিচাৰি ফুলনিখন চলাত কৰিলে। অৱশেষত দুয়ো পুনৰ লগ হ'ল।